নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিয়ে পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক কেইখনমান সৰু ফুলৰ গামোচাৰ চানেকিটো দেখাওঁ বুলি ভাবিছোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। আজি মই আপোনালোকক এইকেইখন গামোচাৰ ফুলৰ চানেকিসমূহ দেখুৱাবলৈ লৈছোঁ। ইয়াৰে এইটা ফাৰ্ষ্টতে মই এইখন গামোচাৰ চানেকিটো আপোনালোকক দেখাই লওঁ। ইয়াৰে ফুলটো হৈছে এইটো, আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখিব, যিহেতু সেইখন গামোচাত ফুল আৰু কাষৰি একেলগে কৰি দিয়া হৈছে। এইটো স্ক্ৰীনশ্বট লৈ ৰাখিব। এই ফুলটো আচলতে মেখেলা চাদৰত বাচিবলৈও খুব ভাল হ'ব। তাৰপিছত দেখাইছোঁ মই এইখন গামোচাৰ চানেকিটো। এইখন গামোচাৰ চানেকিটো হৈছে এইটো আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট লৈ ৰাখিব। ইয়াৰে এইখিনি নহয় দেই, কাটি দিয়াখিনি। ফুলটো এইটো আৰু লগতে ইয়াত কাষৰি বাচিব পাৰিব এইটো। তাৰপিছত দেখাইছোঁ মই এইখন গামোচাৰ চানেকিটো। এইখন গামোচাৰ চানেকিটো হৈছে এইটো স্ক্ৰীনশ্বট লৈ ৰাখিব ভালদৰে। আৰু তাৰ লগত কাষৰি বাচিব লাগিব এইটো। ইয়াৰে এটা কাঠি কমাই ল'ব লাগিব এইটো। মই এইখন গামোচাৰ ফুলটো দেখুৱাওঁ এবাৰ আপোনালোকক। এইটো চাদৰত বাচিবলৈ ভাল হ'ব। এইটো হয়, এইটো ফুলটো, এইটো কাষৰিটো, যিহেতু চাৰিভাগৰ এভাগকৈ তুলিছোঁ। আৰু এইখন গামোচাৰ ফুলটো হৈছে এইটো ভালদৰে স্ক্ৰীনশ্বট লৈ ৰাখিব। আৰু ইয়াৰে কাষৰিটো হৈছে এইটো। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদিহে ফুলটো ভালদৰে ধৰিব নোৱাৰিলে সেয়াও ক'ব, মই তেতিয়া আকৌ ভালদৰে ফটো তুলি দি দিম।